এভৰিৱান নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সকলো নিশ্চয় ভালে আছে, সুস্থ আছে আৰু ঘৰতে আছে। ঘৰতে থাকিব এতিয়া, পৰিস্থিতি বহুত বেছি বেয়া, খুব বেছি দৰকাৰী কামতহে বাহিৰলৈ ওলাব, এনেই ওলাই ঘূৰি নুফুৰিব। আৰু আজি দেখিছেনে বহুত বেছি গৰম, বহুত বেছি ৰ'দ আজি। সেইবাবে ভিডিঅ'টো আৰম্ভ কৰা অলপ দেৰি হ'ল। তেন্তে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি দিনটো মই কি কৰোঁ আপোনালোক সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। গোটেইখিনি নহ'লেও অলপ অলপ দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ গোটেইখিনিতো এই ৰ'দত দেখুৱাবলৈ সম্ভৱ নহয় আৰু ইমান বেছি গৰমত এনি টাইম ভিডিঅ' কৰি থকাটো মানে সম্ভৱ নহয়। সেইকাৰণে দেখুৱাবলৈ চেষ্টা কৰিম অলপ অলপ। আৰু আজি মই দুটা বস্তু বনাম, মানে দুটা জুচ বুলিয়ে ক'ব লাগিব। জুচ বনাওঁ, আপোনালোকক দেখুৱাওঁ, আপোনালোকে চাই যাব মই আজি কিহেৰে বনাওঁ জুচ। তেন্তে আহক। যোৱা ৰাতি ইমান বৰষুণ আৰু বতাহ, তাৰপিছত বাৰু কোনে ভাবিছিলে আজি ইমান বেছি ৰ'দ দিব। আকাশখন চাওক না, ইমান বেছি নীলা হৈ গৈছে, বহুত ৰ'দ, বহুত বেছি গৰম পৰিছে। আৰু সঁচাকৈ ভাবিবলৈ একদম অসহ্যকৰ হৈ যায় এই গৰমত যে মানুহবোৰে কেনেকৈ মাটি ৰুই আছে। আমাৰতো ঘৰৰ ভিতৰত থাকি অৱস্থা নাইকিয়া হৈ গৈছে আৰু মানুহবোৰে ইমান কষ্ট কৰি মাটি ৰুৱে। সেয়া দেখিছেনে বাৰু, আধাইদি মাটি ৰুই শেষেই কৰিলে মানুহবোৰে। আৰু গছবোৰ চাওক না, কিমান বেছি লেৰেলি গৈছে। এতিয়া আহক মই আপোনালোকক এটা বস্তু দেখাওঁ। এয়া দেখিছেনে, অলপ কুজি থেকেৰা ল'লোঁ। কুজি থেকেৰা চাগে বহুতে চিনি পায় আৰু বহুতে নাপায়ো চিনি। এয়া কুজি থেকেৰা আজিৰ পৰা প্ৰায় 70 বছৰ আগৰ, তেতিয়াই দেউতাহঁতে আনি পেলাই এটা কলহত ভৰাই থৈছিল। এইখিনি অলপ ৰ'দত শুকুৱাই পেলাই অলপ মিঠাতেল ঘঁহি কলহত ভৰাই থৈছিল, আৰু তাৰ পৰাই এনে বিভিন্ন কামত আমি ব্যৱহাৰ কৰোঁ। আৰু আজি মই আপোনালোকক দেখুৱাম যে কিদৰে কুজি থেকেৰাত চৰ্বত প্ৰস্তুত কৰিব পাৰি, আৰু গৰম দিনত ই খালে খুবেই ভাল, আমাৰ শৰীৰটো একেবাৰে চেঁচা কৰি পেলায়। আপোনালোকৰ হাতত যদি এই কুজি থেকেৰা আছে, এবাৰ এনেদৰে চৰ্বত বনাই খাবচোন। গৰমৰ দিনততো চৰ্বত খাবলৈ সকলোৰে মন যায় নহয়নে? আৰু গৰমৰ দিনত চৰ্বতটো বহুত উপকাৰীও হয়। এবাৰ এনেদৰে কুজি থেকেৰা চৰ্বত বনাই খাই চাবচোন। এনেদৰে নিজৰ প্ৰয়োজন অনুসৰি মই কেইটুকুৰমান কুজি থেকেৰা লৈ লৈছোঁ। মই যিহেতু এজনৰ বাবেহে প্ৰস্তুত কৰিছোঁ, সেইবাবে নিজৰ জোখমতে কেইটুকুৰামান লৈছোঁ। আপোনালোকে নিজৰ জোখমতে লৈ ল'ব। তাত অলপ মই পানী দি দিছোঁ, আৰু ইয়াক এনেদৰে কুজি থেকেৰা দিয়াৰ পিছত পানীখিনি খুব বেছি 5 মিনিট থৈ দিব, আৰু তাৰ ৰংটো চেঞ্জ হৈ আহিব। এয়া দেখিছেনে, ৰংটো সলনি হ'বলৈ ধৰিলেই অলপ ক'লা ক'লা নিচিনা হ'ব, যিহেতু থেকেৰাটোৰ ৰংটো ক'লা। আপোনালোকে চাই যাওকচোন, এয়া দেখিছেনে কি ধুনীয়া হৈ উঠিছে কালাৰটো। এয়া চাওক, তলৰ ফালে ইমান ধুনীয়া হৈ গৈছে কালাৰটো। আৰু এখন চামুচৰ সহায়ত গোটেইখিনি থেকেৰা ভালদৰে ভাঙি ভাঙি ইয়াত মিলাই দিব লাগিব। আৰু এতিয়া নিজৰ জোখমতে মই ইয়াত দিছোঁ অকণমান চেনি, কাৰণ চৰ্বতত চেনি আৰু নিমখটোতো লাগিবই। সেইকাৰণে ইয়াত মই নিজৰ জোখমতে অকণমান চেনি দিছোঁ, আৰু চেনিখিনি ভালদৰে ইয়াত গুলি ল'লোঁ, আৰু অলপ চামুচখনেৰে হেঁচি হেঁচি দিছোঁ, যাতে ইয়াত থেকেৰাখিনি ভালকৈ মিলি যায় আৰু থেকেৰাখিনিৰ ৰসটো পানীত ওলাই পৰে। এয়া দেখিছে, মই অকণমান ইয়াত নিমখ দিছোঁ, আৰু এয়াও ভালদৰে মই মিলাই ল'ম। পানীখিনিৰ ওপৰত অকণমান তেল বিৰিঙি হোৱাৰ দৰে হৈ গৈছে, কাৰণ মই কৈছিলোঁ সেই তেতিয়াই মানে আজিৰ পৰা 60-70 বছৰ আগতে ইয়াত অকণমান তেল সানি পেলাই শুকুৱাই থোৱা হৈছিল। সেইবাবে ইয়াত অকণমান তেল বিৰিঙি উঠিছে। আৰু এইদৰে আজি আমাৰ এই থেকেৰা চৰ্বত প্ৰস্তুত হৈ গ'ল। কুজি থেকেৰা চৰ্বত দেখিছেনে, ৰংটো কি ধুনীয়া হৈ উঠিছে। আপোনালোকৰ ওচৰতো যদি আছে, এবাৰ এনেদৰে বনাই চাব আৰু খাই চাব। গৰমৰ দিনত ই খুবেই উপকাৰী হয়, আৰু পেটৰ বাবে ই খুবেই উপকাৰী। এতিয়া মই আহিছোঁ পাছফালে, কেইটামান ঔটেঙা ছিঙি লওঁগৈ, আপোনালোক দেখুৱাই যাম, চাই যাবচোন দেই। বাৰীৰ পিছফালে আছে, পথাৰৰ ওচৰত। আৰু এতিয়া আহিছোঁ মই বাৰীৰ পাছফালে, কেইটামান ঔটেঙা ছিঙি লওঁ। যিহেতু মানে মানুহে কোৱা শুনো যে শাওণ মাহত ঔটেঙা খাব লাগে, আৰু এতিয়া শাওণটোত সোমালেই। সেইকাৰণে মই কেইটামান ঔটেঙা ছিঙি লওঁ। দেখিছেনে বাৰু কিমান লাগি আছে। আৰু এইখিনিতে আছে দুটামান, মই ছিঙি লওঁ। এই দুটা হাতেৰে ঢুকি পোৱাত আছে, মই ছিঙি লওঁ ৰ'ব। বোকা গছকি গছকি কিন্তু ঔটেঙা ছিঙাৰ মজা ওলাই গৈছে। অৱশ্যে বোকাৰ গোন্ধ খুব প্ৰিয়। এই যে হাল বোৱাৰ পাছত বোকাৰ এটা গোন্ধ ওলায়, সেই গোন্ধটো মোৰ বিৰাটেই বেছি ভাল লাগে। আৰু কঠীয়াৰ গোন্ধ, বোকাৰ গোন্ধ, উফ, একো নালাগে আৰু।
ঔটেঙাবোৰ দেখিবলৈ ইমান ধুনীয়া নহয়নে? আৰু সঁচাকৈ এনেকৈ লাগি থাকিলে যে ছিঙিবলৈ মনেই নাযায়। আৰু ইমান ধুনীয়া একদম ছফ্ট হয়। চাওক না কিমান ধুনীয়াকৈ লাগি আছে। এইটো একদম টিকলু। এইটো ছিঙি লওঁ মই, ৰ'ব। এইটো চাওক ইমান ধুনীয়া। অকণমান পোকে খোৱা। বাৰু একো নাই, এইখিনি আমি আঁতৰাই ল'ম। এতিয়া মই আপোনালোকক আৰু এটা বস্তু দেখুৱাম দেই। আপোনালোকে কোনে কোনে দেখিছে ক'বচোন। এইবাৰ চাওক ঔটেঙা ফুল। ঔটেঙা ফুল অৱশ্যে চাব নাপায় বুলি কয়, কিন্তু আজিকালিতো দেখোৱেই আৰু ন। চকুৱে দেখা বস্তুটোনো এতিয়া কেনেকৈ নাপায় বুলি নোচোৱাকৈ থাকিম। এতিয়া মই পাৰিম দুটা কৰ্দৈ। আপোনালোকক দেখাইছোঁ ৰ'ব, কৰ্দৈ লাগি আছে দেই। আমাৰ এজোপা 12 মাহে লাগি থাকে। এইকেইটা চাওক, এইকেইটা এতিয়া মই পাৰি ল'ম ৰ'ব। এতিয়া মই এইকেইটা পাৰি ল'ম। এইটো দুটা। এটা। কৰ্দৈটো এনেদৰে মই এতিয়া ভালকৈ ধুই ল'লোঁ। এয়া দেখিছে, ভালকৈ ধুই ল'লোঁ। এতিয়া এইটো কেনেদৰে কি বনাওঁ আপোনালোকে চাই যাওকচোন। এইটোৰ পৰা আচলতে মই এতিয়া চৰবত বনাওঁ। আপোনালোকে খাই পাইছেনে বাৰু কৰ্দৈ চৰবত? কেনেকৈ বনাওঁ, কি কৰোঁ আপোনালোকে চাই যাওকচোন ভিডিঅ'টো। কৰ্দৈ চৰবতৰ বাবে এখন আমাক লাগিব এনেকুৱা পিহনা। এয়া দেখিছে, এখন এনেকুৱা ধৰণৰ পিহনা লাগিব। পিহনাত এই কৰ্দৈটো ভালদৰে পিচি ইয়াৰ ৰস উলিয়াই ল'ব লাগিব। এয়া কৰ্দৈটো মই এখন পিহনাৰ সহায়ত এনেদৰে পিহি পেলাই ৰসখিনি উলিয়াই ল'লোঁ। এয়া দেখিছে, কৰ্দৈটোৰ পৰা ৰসখিনি ওলাই গ'ল। আৰু এই ৰসখিনিৰ পৰাই আমি এতিয়া চৰবত প্ৰস্তুত কৰিম। এইখিনি এখন চেকনিৰ সহায়ত ভালকৈ চেকি পেলাই ইয়াৰ ৰসখিনি উলিয়াই ল'ব লাগিব। এতিয়া চৰবত প্ৰস্তুত কৰিবৰ বাবে এটা গিলাচত মই অলপ পানী বাকি লৈছোঁ, কাৰণ চৰবততটো কিমান পানী লাগে আপোনালোকে জানেই। নিজৰ প্ৰয়োজন অনুসৰি ল'ব। যিহেতু মই এজনৰ বাবে প্ৰস্তুত কৰিছোঁ, সেইবাবে নিজৰ জোখত লৈছোঁ। আৰু পিচি লোৱা পেষ্টখিনি, কৰ্দৈ পেষ্টখিনি মই এনেদৰে চেকি ল'ম। আপোনালোকে চাই যাওকচোন মই কেনেদৰে তাৰ পৰা ৰসখিনি উলিয়াই লওঁ। আৰু মই এতিয়া ইয়াত দিছোঁ জোখমতে অকণমান চেনি। আৰু চেনিখিনি দিয়াৰ পাছত মই ভালদৰে গোটেইখিনি মিলাই ল'ম। আৰু এতিয়া মই ইয়াত অকণমান জোখমতে নিমখ দি গোটেইখিনি ভালদৰে মিলাই ল'ম। আৰু এয়া আমাৰ আজিৰ কৰ্দৈ চৰবত প্ৰস্তুত হৈ গ'ল। আপোনালোকে এবাৰ এনেদৰে বনাই চাব। যদি হাতে পোৱাতে এনেদৰে কৰ্দৈ আছে, তেন্তে গৰমৰ দিনত নষ্ট নকৰি এনেদৰে চৰবত বনাই খাব পাৰে। এবাৰ আপোনালোকেও ট্ৰাই কৰি চাব। এতিয়া আবেলি প্ৰায় 4টামান বাজিছে। ৰ'দটো লাহে লাহে গৈছেগৈ আৰু অকণমান ঠাণ্ডালৈ আহিছে। আৰু মোৰ ভিডিঅ'টো মই আজি এইখিনিতে সমাপ্ত কৰিছোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।